बाक्सानि मसलफोराव दिनै प्रधानमन्त्री फसल योजनानि सिङाव आबादारि सुबुंफोरनो पलिसिखौ राननानै होदों। दिनै बाक्सा जिल्लानि जिल्ला मिरुनि जथुमग्रा हलाव जिल्ला आबाद बिफाननि बानजायनायाव प्रधानमन्त्री फसल बीमा योजनानि सिङाव पलिसिफोरखौ राननानै होयो। मन्त्रि उरखावग्रा ब्रह्मआ बे मेलाव सा 508 सुबुंफोरनि गेजेराव दिनै सा 150 आबादारिफोरनो पलिसिखौ राननानै होयो। केबिनेट मन्त्रि उरखावग्रा ब्रह्मआ सुबुंफोरनो पलिसि राननानै होनाय समाव बुंदों दि मिथिंगानि खैफोदनि समाव जाहाथे आबादफोरा खहा जाया बेनि थाखाय भारत सरकारा फसल बीमा योजनाखौ बे समाव आबादारिफोरनो होनाय जादों। महकुमा आबाद बिबानगिरि सतीश तालुकदारनि जागायजेननाय मेलावनो आसाम सरकारनि मन्त्रि उरखावग्रा ब्रह्म एमएलए मन्टु बर' उफ्रा जिल्ला बेंगिरिनि बन्ति तालुकदार आरो गुबुन गुबुन बिफाननि बिबानगिरिफोराबो बाहागो लायो। ইয়াৰ এটা যিসকলে পলিচি পাইছে তেওঁলোকক আমি বিতৰণ কৰিছোঁ। প্ৰায় 500তকৈ অধিক ব্যক্তিয়ে আজি পলিচি পাইছে আৰু আমাৰ টাৰ্গেট আছিলে বাক্সা হিচাপে 6000, কিন্তু ইয়াত জনগণৰ কৃষকসকলৰ যিটো ৰেছপন্স সেইটো খুব ভাল, তাৰ কাৰণে ডাবল গুণত আমি পাইছোঁ 12000। টাৰ্গেটটো মানে আমি 6000 মিট কৰিব লাগে, কিন্তু এইটো ক্ৰছ কৰিছে। এইকাৰণে খুব ভাল বুলি আমি ক'ব লাগিব যে কৃষকসকলে এতিয়া এৱাৰনেছটো আহি গৈছে। তাৰ দ্বাৰা দি আমাৰ বানপানী ধুমুহাৰ পৰা আৰম্ভ কৰি খৰাঙৰ বাবে খেতিত যদি ক্ষতি হয় খেতিয়কসকলে যাতে তাৰ পৰা বাচি যায়, এই ফচল বীমা যোজনাটো এইটোৰ কাৰণে কৰা হৈছে। আজি মোৰ সমষ্টিত আৰু অকল এইটোৱেই নহয়, মই হাজিৰাপাৰাত যিটো এটা 25 লাখ টকাৰ মডেল অংগনবাড়ী চেণ্টাৰ এইটো বনোৱা হৈছে, এইটো ইনগ্ৰেশ্যন কৰিবৰ কাৰণে আহিছিলোঁ। ইনগ্ৰেশ্যন কৰা হ'ল। আঠিয়াবাৰী যিটো হায়াৰ ছেকেণ্ডাৰী এইটো MLA মডেল স্কুল হিচাপে মই গ্ৰহণ কৰিছিলোঁ। যোৱা বছৰ MLA LED ফাণ্ডৰ পৰা মই 10 লাখ টকা দিছিলোঁ। এই বাউণ্ডাৰী ৱালটো সম্পূৰ্ণ হ'ল, সেইটো ইনগ্ৰেশ্যন কৰা হৈছে। এইটো আমি ভাল পাওঁ। মই সদায়ে ভাল পাইছোঁ যে দলবিলাকে যেতিয়া সক্ৰিয় হয়, এক্টিভ হয়, আমি বেছি ভাল পাওঁ। বহি থাকিলে মোৰ আমাৰ সন্দেহ হয় যে এই দলবিলাকে কি কৰি আছে। এতিয়া খুব সক্ৰিয়ভাৱে প্ৰকাশ্যে ওলাই আহিছে, আমি গম পাম যে কি কৰি আছে। আমাৰ চিন্তা কৰিব লগা একো নাই। কওক, চবেইতো কৰিব, আমিতো 10টা দখল কৰিম বুলি ক'ব পাৰোঁ। ইয়াতনো কি আছে, বাস্তৱতাটো দেখিছেনে নাই? দেখা যাওক, সময় অহা নাই। 1 বছৰ এনেকেই ৰাজনীতিৰ বাতাবৰণটো চলিয়ে থাকিব। শেহতীয়াভাৱে সিদ্ধান্ত কি হৈ যাব, এইটো নিৰ্বাচন অহাৰ 1-2 মাহ আগতহে আৰম্ভ হ'ব। এইটো আমাৰ কোনো চিন্তা কৰিব লগা নাই। আমি জিকি যাম। কোকৰাঝাৰ লোকসভা সমষ্টিটো আমি খুব বাস্তৱমুখী হয়, অবাস্তৱ কথাবিলাক আমি নকওঁ। আমি কোকৰাঝাৰ লোকসভা সমষ্টি বৰ্তমান যিটো সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া যেনেকৈ আছে, বৰ্তমানৰ অৱস্থা যদি আছে, বৰ্তমানৰ অৱস্থাত যে ক'ব লাগে যে এইটো UPPLৰ হ'ব। এইটো কিয় নিদিব? আমিতো দিম, কিন্তু এলায়েন্সৰ পলিচিত যাম। আমি যিহেতু এতিয়া এলায়েন্সৰ পাৰ্টনাৰ BJP, AGP আৰু UPPLৰ এলায়েন্সৰ ধৰ্মটো খুব সততাৰে নিষ্ঠাৰে পালন কৰি আহিছোঁ। সেইকাৰণে আমি দলীয় সিদ্ধান্ত বুলি আজি আগতীয়াকৈ কৈ ল'ব বিচৰা নাই। আমাৰ শংকিত হ'ব লগাও নাই, কাৰণ এতিয়াও তেওঁলোকে আছে ফ্ল'ৰ কোঅৰ্ডিনেশ্যনত। সা সুবিধা পাই আছে MLA বিলাকৰ, সেইটো পাই থাকিব। কিন্তু তেওঁলোকৰ MLA কিমানজন আছে? 3জনে, আমাৰ 7জন।